নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 2 সময় মণ্ডল আৰু মানচিত্ৰ। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে অনুশীলনী 1ত দি আছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। ইয়াৰ উত্তৰটো লিখিম যে দুটা সময়ৰ মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হ'ল 1 ঘণ্টা। খ নম্বৰটো পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে। ইয়াৰ উত্তৰটো লিখিম পৃথিৱীখনক 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। নম্বৰটো ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। ইয়াৰ উত্তৰটো লিখিম ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো যে সময় মণ্ডল কেনেকৈ গণনা কৰা হয়। ইয়াৰ উত্তৰটো লিখিম যে মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। নাইবা সময় মণ্ডলৰ গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয়। লণ্ডনৰ ওচৰৰ গ্ৰীণউইচৰ ওপৰৰ যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়, যাৰ মান হৈছে 0 ডিগ্ৰী। মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। ইয়াৰ মান হৈছে 180 ডিগ্ৰী। এই দুটা ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন। মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। তাৰপিছত দিয়া আছে আমাৰ অনুশীলনী 2খিনি যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। ইয়াৰ উত্তৰটো লিখিম মানচিত্ৰৰ উপাদান কেইবিধ হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। খ নম্বৰ প্ৰশ্নটো যে প্ৰধান দিশ চাৰিটা কি কি। ইয়াৰ উত্তৰটো লিখিম যে প্ৰধান দিশ চাৰিটা হ'ল উত্তৰ, দক্ষিণ, পূব, পশ্চিম। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে মানচিত্ৰৰ মাপনি বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো লিখিম যে ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতৰ লগত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। ইয়াৰ উত্তৰটো লিখিম যে গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া আমাক গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। 3 নম্বৰ প্ৰশ্নটো যে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি। ইয়াৰ উত্তৰটো লিখিম যে পৃথিৱী বা ইয়াৰ কোনো এটা অংশক আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। 4 নম্বৰ প্ৰশ্নটো যে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে। ইয়াৰ উত্তৰটো লিখিম যে মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতি পথাৰ আদিৰ তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰে। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰ গোটেই পৃথিৱীতে একে। মানচিত্ৰত ব্যৱহাৰ হোৱা এই সাংকেতিক চিহ্নবোৰে অধ্যয়ন কৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে বিতংকৈ জানিব পাৰোঁ। এইখিনি লিখিলে হৈ যাব আজিলৈ ধন্যবাদ।